Hi guys, back to my YouTube channel Niha Sultana. তো আজি গাইজ যাই আছোঁ মাহীহঁতৰ ঘৰত মামা আৰু মই। আৰু গাইজ মানে গোটেইখিনি ভইচ অভাৰ দিব লগাত পষ্টি মানে মাতটো গাইজ বাতাহৰ লগত উৰি গৈছি তো বাতা দি আছিল। আৰু গাইজ চাৰিওফালে মানে পুৰা সেউজীয়া সেউজীয়া পৰিৱেশ হৈ আছে। আমি আহি পেলাই গাইজ মাহীহঁতৰ ঘৰ আৰু আমাৰো তাৰে গাইজ উৎপাত আৰম্ভ হৈ গ'ল। আৰু ইফালেও গাইজ মাহী মানে পুৰা ভাত আঞ্জা বনাত লাগি আছে আৰু ময়ো গাইজ মানে অলপমান মদি খাইলোঁ। আৰু গাইজ মাহীহঁতৰ ঘৰত ভাত চাত খাই আনি আমি ঘৰত যাব লালোঁ। তো গাইজ মানে বাজাৰত যাম বলক। বাজাৰকে আহিছিলোঁ মামাৰ লগত কিবা কাপোৰ চিলাব দিছে নিবা আহিছোঁ আমি দুটাই। গাইজ মামা এনেই আহিছে নাহাতে ঘৰ চিনি নাপা আহিছে। গাইজ তাকে লাগি লৈ গৈছে মামাই, তাকে লাগি গাইজ লৈ গৈছে। তো এতিয়া বলক গাইজ চালো বাজাৰত যাং। ইফালে গাইজ আমি কাপোৰ চাপোৰ ল'লোঁ আৰু ইফালে মামাই মানে জোতা পিন্ধাত লাগি আছে। আৰু গাইজ আজি হ'ল মানে মঙলবাৰ, তো মঙলবাৰে গাইজ চব বাজাৰে হয়, কাপোৰ চব্জি গাইজ যি লাগে। তো আজি গাইজ মানে মিনি ভ্লগটো ইমানেই আছিল আৰু ইমানটো দিলে কৰিব নোৱাৰা গাইজ মিনি ভ্লগ। তো আজিলৈ ইমানেই, বাই।